এগৰাকী অতি জ্ঞানী প্ৰতাপী সাধু মহাৰাজ আছিল। এদিন এজন দুখীয়া মানুহ তেওঁৰ ওচৰলৈ আহি সাধু মহাৰাজক ক'লে, মহাৰাজ, মই বৰ দুখীয়া, মোৰো ঋণ আছে, মই বৰ বিচলিত, মোৰ ওপৰত কিছু উপকাৰ কৰক। সাধু মহাৰাজে এই কথা শুনি তেওঁক উজ্জ্বল নীলা ৰঙৰ শিল এটা দিলে আৰু ক'লে, এইটো এটা বহুমূলীয়া শিল, যোৱা আৰু যিমান পাৰা ফিট কৰা। মানুহজন তাৰ পৰা গুচি গ'ল। শিলটো বেচাৰ মনেৰে তেওঁ চিনাকি ফল মূল বিক্ৰেতা এজনৰ ওচৰলৈ গ'ল আৰু শিলটো দেখুৱাই শিলটোৰ মূল্য জানিবলৈ বিচাৰিলে। ফল মূল বিক্ৰেতাই ক'লে, মই ভাবোঁ এইটো এটা নীলা গিলাচ, মহাত্মাই তোমাক ঠিক তেনেকৈ দিছে, হয় দেখাত ধুনীয়া আৰু চিকচিকীয়া, তুমি মোক দিয়া, মই তোমাক ইয়াৰ বিনিময়ত 1000 টকা দিম। হতাশ হৈ মানুহজন তেওঁৰ আন এজন চিনাকীৰ ওচৰলৈ গ'ল, যিজন আছিল মৃৎশিল্পৰ ব্যৱসায়ী। সেই শিলটোও তেওঁ সেই ব্যৱসায়ীজনক দেখুৱাইছিল আৰু তেওঁক বেচিবলৈ ইয়াৰ মূল্য জানিবলৈ বিচাৰিছিল। বাচন বেপাৰীজনে ক'লে, এই শিলটো এটা বিশেষ ৰত্ন, মই তোমাক ইয়াৰ বিনিময়ত 10,000 টকা দিম। মানুহজনে ভাবিবলৈ ধৰিলে যে ইয়াৰ দাম বেছি হ'ব আৰু এই কথা ভাবি তেওঁ তাৰ পৰা গুচি গ'ল। মানুহজনে এতিয়া এই শিলটো এজন সোণোৱালীক দেখুৱাই দিলে। সোণৰ মিস্ত্ৰীয়ে শিলটো ভালদৰে চাই ক'লে যে এইটো বৰ মূল্যৱান, ইয়াৰ বাবে মই আপোনাক 1 লাখ টকা দিম। মানুহজনে এতিয়া বুজি পালে যে সেইটো বৰ অমূল্য। সি চহৰৰ আটাইতকৈ ডাঙৰ হীৰা বেপাৰীৰ ওচৰলৈ গ'ল আৰু হীৰা বেপাৰীয়ে শিলটো দেখা পাই শিলটোৰ পিনে চাই থাকিল। সেই শিলটো চুই সুধিলে, ক'ৰ পৰা পালা? এইটো অমূল্য, মোৰ সমগ্ৰ সম্পত্তি বিক্ৰী কৰিলেও তাৰ মূল্য দিব নোৱাৰোঁ। এইকাৰণে যে আমি নিজকে কেনেকৈ ৰেটিং দিওঁ? আমি সেইসকল নেকি যিসকল আমাৰ বিষয়ে আনৰ মতামত দিয়ে? তোমাৰ জীৱনটো অমূল্য, তোমাৰ জীৱনৰ মূল্য কোনেও দিব নোৱাৰে। আপুনি নিজৰ বিষয়ে যি ভাবে সেয়া কৰিব পাৰে। আনৰ নেতিবাচক মন্তব্যই কেতিয়াও নিম্নগামী অনুভৱ কৰিবলৈ নিদিব। ধন্যবাদ।